আজি মোৰ পাৰ্লাৰলৈ মোৰ ডাঙৰ বা আহিছিলে। আচলতে ডাঙৰ বা পাৰ্লাৰলৈ নহয়, তাই আহিছিলে তেজপুৰৰ পৰা লক্ষীমপুৰলৈ ঘৰলৈ বুলি। আৰু তাই তেজপুৰৰ পৰা আহি চিধাই ঘৰলৈ নগৈ মোৰ পাৰ্লাৰলৈ বুলি সোমালে। আৰু সোমায়ে ক'লে, ভনী মোক ফেচিয়েলটো কৰি দে। আৰু মোৰ জানা সিদিনা মোৰ ইমানেই এলাহ লাগি আছিলে, মই একো কৰিব মন যোৱা নাছিলে। তো মই ভাবিলোঁ আজি মোৰ ফেচিয়েলটো কৰিবলৈ বাৰ স্কিনতে মই মোৰ ষ্টুডেণ্টজনীকে কৰিবলৈ দিওঁ। মোৰ ষ্টুডেণ্টজনীয়ে দামীত কৰি আছিলে, তো মই ভাবিলোঁ তাইক এবাৰ মই স্কিনখন টাচ কৰাই চাওঁ, কেনেকেনো ধৰণৰ তাই কৰিব পাৰিব নোৱাৰে স্কিনত। সেই বুলি ভাবি মই তাইৰ স্কিনতে মই এবাৰ ট্ৰাই কৰি চোৱাটো ভাল বুলি ভাবি কৰিবলৈ দিলোঁ। আৰু তাই খুব ভাল উৎসাহেৰে আগবাঢ়ি গ'ল কৰিবলৈ। আৰু তাই অলৰেডি তাই চব যোগাৰ কৰি মেলি কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। ধুনীয়াকৈ প্ৰথমতে অলপ ৱাটাৰ দি অলপ চাফা কৰি ল'লে, তাৰপিছত এই ক্লিনজিঙৰ ক্ৰীম লগাই আৰম্ভ কৰিয়েই দিলে অলৰেডি। আৰু কি জানে, মোৰ বাজনী, মোৰ ডাঙৰ বাজনী মস্ত এলেহুৱা জানে, এক নম্বৰ এলেহুৱা। তাই কাপোৰযোৰ সলাই লোৱা এলাহত তাই এনেকৈয়ে ফেচিয়েল কৰিবলৈ বহি গৈছে। আৰু মই কি কৰিলোঁ, তাইৰ কাপোৰখিনি ক্ৰীম চ্ৰীম লাগিব লেতেৰা হ'ব বুলি এই টাৱেলখনে কভাৰ কৰি দিলোঁ কাপোৰখন। আৰু মোৰ ষ্টুডেণ্টজনীৰ নামটো হৈছে মীনাক্ষী দাস। আৰু তাই খুব ধুনীয়াকৈ ফেচিয়েলটো প্ৰথম স্কিনত টাচ কৰিছে যদিও ইমান ধুনীয়াকৈ তাই ফেচিয়েলটো কৰিছে নহয়, সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ, তাই চাব পাৰিব। সেই বুলি ভাবি ভিডিঅ'টো কৰিবলৈ সম্পূৰ্ণ ভিডিঅ'টো নহয়, অকণমান কাটি কুটি, যিহেতু ফেচিয়েলটো কৰোঁতে 45 মিনিট সময় লাগে ন, তো গোটেই 45 মিনিট মই ভিডিঅ'কে কৰি থাকিমনে বাৰু, সেইটো কাৰণে তাইক কৰিব দিলোঁ। মই অকণমান মাজে সময়ে ভিডিঅ' কৰি থাকিলোঁ। খুব ধুনীয়াকৈ কৰিছে, কিন্তু প্ৰথম স্কিনত টাচ কৰিছে যিহেতু অকণমান নাৰ্ভাছ থাকিবই দিয়কচোন, কিন্তু হ'লেও তাই খুব ধুনীয়াকৈ কৰিছে। কিন্তু অলৰেডি তাই ক্লিনজিং ক্ৰীম কৰি স্কাৰ্ফটো কৰিবলৈ আৰম্ভ কৰি দিলে। আচলতে মোৰ বা ইমান ঘপককৈ ফেচিয়েল কৰাৰ কাৰণ হ'ল তাই লখিমপুৰলৈ আহি থাকিব লগা হয়, যিহেতু মোৰ ভিনদেউৱে লখিমপুৰতে ব্যৱসায় কৰে। সেইকাৰণে তাই লখিমপুৰলৈ অহা যোৱা খুব সোনকালে হৈ যায়। সেইকাৰণে তাই ক'তো নকৰে, ফেচিয়েল মোৰ ওচৰতে কৰে। আৰু মোৰ ষ্টুডেণ্টজনীয়ে ধুনীয়াকৈ স্কাৰ্ফটো কৰি এতিয়া ষ্টুলৰ সহায়ে ধুনীয়াকৈ তাইৰ ব্লেক হেডছবিলাক আঁতৰাই এতিয়া জেলটো লগাইছে, পাপায়া জেল। পাপায়া জেলটো দি ধুনীয়াকৈ মাছাজটো কৰিছে আৰু মাছাজটো কৰি আঁতৰাই আকৌ জেলটো আঁতৰাই ৰিমুভ কৰি আকৌ মাছাজ ক্ৰীমো লগাই দিছে। আৰু মই যিহেতু সম্পূৰ্ণ ভিডিঅ'টো কৰা নাই, অলপ ভিডিঅ'টো কৰা হৈছে, সেইকাৰণে জেল ক্ৰীমৰ মাছাজ ষ্টেপবিলাক আৰু মাছাজ ক্ৰীমৰ মাছাজ ষ্টেপবিলাক ভালকৈ মই ভিডিঅ'ত নকৰিলোঁ। আৰু মই মাজে সুধিছোঁ বাক, ৰিলেক্স পাইছনে? তাই কৈছে পাইছে, পাৰিব তাই। আৰু কেইবাবাৰো যদি তাই এনেকৈ স্কিন টাচ কৰি প্ৰেক্টিছ কৰিবলৈ হয়, ধুনীয়াকৈ তাই আহি যাব হাত। খুব ধুনীয়াকৈ তাই মাছাজৰ ষ্টেপকেইটা দিছিলে, হাতখনো ধুনীয়া আহিছে। আৰু আপোনালোকে ক'বচোন মোৰ ষ্টুডেণ্টজনীয়ে কামবিলাক কেনেকুৱা হৈছে, অকণমান ক'লে ভাল লাগিব। আৰু এয়া মাছাজ ক্ৰীম ধুনীয়াকৈ ৰিমুভ কৰি লৈ তাই এতিয়া পেক লগোৱা ষ্টাৰ্ট কৰি দিব। আৰু পেকটো লগাই কটনত ৰ'জ ৱাটাৰ অকণমান দি চকুত 10 মিনিটমান ৰখাই, তাৰপিছত যেতিয়া পেকটো শুকাব তেতিয়া ধুনীয়াকৈ ৰিমুভ কৰি দিয়া হ'ব।